আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে ভিডিওটোৰ আৰম্ভণিতে আজি মই এটা কথা কওঁ যে যিসকলে মোৰ ভিডিও চাইছে বা এতিয়াও মোৰ ভিডিওটো চাই আছে সেইসকলক মোৰ ফালৰ পৰা বহুত ধন্যবাদ যিহেতু মই ইউটিউব জগতখনত নতুন সেইবাবে মোৰ ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক যি ভুল ভ্ৰান্তি হৈছে এতিয়া যাতে আপোনালোকে শুধৰাই দিয়ে যাতে মই সেই ভুলখিনি আৰু পাছলৈ কৰিবলগীয়া নহয় এতিয়া যেহেতু গৰমৰ দিন আৰম্ভ হৈ গৈছে সেইবাবে এনে সময়ত আপোনালোকে চৰবতৰ সোৱাদ ল'বলৈ নিবিচাৰিব জানো বজাৰত কিনিবলৈ পোৱা চৰবততকৈ আপুনি ঘৰতে অতি কম সামগ্ৰীৰে তথা অতি কম সময়তে চৰবত বনাই খাব পাৰে যিটো আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী হয় সেইবাবে আজি আপোনালোকক মই কেঁচা আমেৰে কেনেদৰে টেষ্টি চৰবত বনাই খাব পাৰি তাকেই দেখুৱাবলৈ গৈ আছোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰৰে 3টা কেঁচা আম লৈছোঁ এই আমকেইটা ভালদৰে ধুই বাকলি গুচাই সৰুকৈ কাটি ল'ব লাগিব তাৰ পাছত সেই আমকেইটা মই ইয়াত দেখুওৱাৰ ধৰণেৰে সৰু আকাৰ দি এনেদৰে কাটি লৈছোঁ চৰবতটো বনাবৰ বাবে আমাক লাগিব কেইটামান পদিনা পাত এই পদিনা পাত স্বাস্থ্যৰ বাবে বহুত উপকাৰী লগতে খাবলৈও বহুত ভাল হয় কাটি লোৱা আম আৰু লগতে পদিনাখিনি মই এটা মিক্সিত পিচি লওঁ আৰু চৰবতটো বনাবৰ বাবে যিখিনি বস্তুৰ প্ৰয়োজন হয় সেইখিনি মই একেলগে সেই মিক্সিটোতে দি দিম এতিয়া মই ইয়াত আমখিনি দি দিম আৰু লগতে পদিনাখিনিও একেলগে দি লওঁ মোৰ এই চৰবতটোত পদিনা পাত দি দিয়াৰ লগে লগে স্মেলটোও বহুত ধুনীয়া আহিব আৰু লগতে খাবলৈও বহুত টেষ্টি হ'ব আমখিনি যিহেতু আমাৰ ঘৰৰে সেইবাবে আমখিনি অলপ বেছি টেঙা এই টেঙা গুণটো কাটিবৰ বাবে মই 3 চামুচমান চেনি ইয়াত দি দিম আৰু ইয়াৰ পিছতে মই এচামুচ নিমখ ইয়াত দি দিম আৰু ইয়াৰ পাছতে কেইটামান জালুকৰ গুড়ি মই ইয়াত দি দিম ইয়াৰ উপৰিও আপোনালোকে জিৰা গুড়ি আৰু ক'লা নিমখ ইয়াত ব্যৱহাৰ কৰিব পাৰে জিৰা গুড়ি মই ইয়াত ব্যৱহাৰ কৰা নাই আৰু ক'লা নিমখ ঘৰত নথকাৰ বাবে মই ইয়াত ব্যৱহাৰ কৰা নাই এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম আৰু আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব ইতিমধ্যে আমখিনি পিছা হৈ গ'ল আৰু মই আমখিনি এতিয়া এটা বাতিত উলিয়াই ল'বলৈ লৈছোঁ চৰবতখিনিৰ বাবে মই 2টা কাঁচৰ গ্লাছ লৈ লৈছোঁ আৰু 2টাতে আমৰ যিখিনি পেষ্ট আছিলে সেইখিনি মই দি দিম এনেদৰে 2টা কাঁচৰ গ্লাছত মই 2 চামুচকৈ আমৰ পেষ্ট দিলোঁ এতিয়া মই ইয়াত ফ্ৰিজৰ পানী দিম আপোনালোকে যদি ইচ্ছা কৰে ইয়াত 2 টুকুৰা বৰফৰ টুকুৰাও দিব পাৰিব এতিয়া মই এই গ্লাছ কেইটাত অলপকৈ পানী ঢালি দিম আমৰ পেষ্টখিনি আৰু লগতে পানীখিনি যাতে ভালদৰে মিহলি হৈ যায় তাৰ বাবে মই এখন চামুচেৰে এইখিনি লৰাই ল'লোঁ আৰু শেষত তেনে অলপ মৌ মই গ্লাছটোত দি দিলোঁ আৰু শেষবাৰৰ বাবে মই এইখিনি আকৌ এবাৰ লৰাই ল'লোঁ যাতে মৌখিনিও ভালদৰে মিক্স হৈ যায় এতিয়া মই 2টামান পদিনা পাত ইয়াৰ ওপৰত দি দিম আৰু আমাৰ চৰবত ৰেডি